সকলে এটা হাত কৰি দিয়ক। দি দিছোঁ। মই জনামতে 4 লাখ টকাৰ ওপৰৰ বাইক। ইমান সুন্দৰ এখন বাইক দিছে নৱপ্ৰজন্মৰ হাৰ্ডথক, গোবিন্দ যেনেকৈ হাৰ্ডথক এখনো হাৰ্ডথকে 650খন পাই যাম। হয় নহয়? গতিকে ধন্যবাদ জনাইছোঁ। সুন্দৰ ৰয়েল এনফিল্ড পালে এতিয়াই পাৰ্টি কাম প্ৰথমটো অংকৰ চামুচত আহিব সুন্দৰ সংখ্যা মই অংকটো লাভ কৰিছোঁ। প্ৰথমতে মই অক্টোবৰৰ বিচাৰকৰ সন্মুখত ৰাখিম। সকলোৰে সন্মুখত অংকটো ৰাখিছোঁ। মই যিটো অংক মোৰ হাতলৈ আহিল সন্মানীজনে উলিয়াই দিলে। মই সংখ্যাটো লাভ কৰিলোঁ 2। মোৰ নাম্বাৰটো মাৰিছে 2 সকলোৱে 2টো লিখি ৰাখিব। 8 মাৰি দিয়ে 2 এতিয়া 8 মাৰি ধন্যবাদ। নেক্সট একেলগে লিখিব। আমি চাই ল'ম বৈধ হৈ থাকা আহিব লাগিব। 8 মাৰিব লাগে আৰু ঘূৰাব। ঠিক আছে ভালকৈ ধৰি ঘূৰাই থাকে তেওঁলোক সন্তুষ্ট হওক। এতিয়া 8 মাৰিব লাগে। দিয়া এটা পিছত এটা মিলি থাকক বোলে। আগৰ নাইট মানে তেনেকুৱাই হৈছিলে মোৰ 3টালৈকে মিলি গ'ল। নাই দিয়া লাইভ দিবলৈ পাছত দিম এইবোৰ আমি হয় নাই। দ্বিতীয় অংক লাভ কৰিলোঁ আমি 8 হাজাৰৰ ঘৰৰ অংক 8 মাৰিব লাগে। 8 মিলি গৈছে 2টা মিলিছে। তৃতীয় অংক লিখা আগবাঢ়িছোঁ। এতিয়া মাৰিব লাগে 9 প্ৰথম উপহাৰৰ তৃতীয় অংক। এতিয়া মাৰিব লাগে 9 মাৰিব লাগিব 9টো 8 মাৰিলে 2টা মিলি আছে 9 তৃতীয় অংক আমি লাভ কৰিলোঁ 0। এই নহ'ব শূন্যটো লাষ্টত আছিলে মোৰ। চতুৰ্থ অংক লিখা আগবাঢ়িছোঁ। শূন্যটো লাষ্টত আছিলে। এটা শুভ সংখ্যা ভাইটিজনে উলিয়াই দিব। চতুৰ্থ অংক আমি লাভ কৰিলোঁ 9 আগত মাৰিব লাগিছিল 9টো নহয় নাই 9টো আগত আহিব লাগিছিলে। পঞ্চম অংক এককৰ ঘৰৰ অংক উলিয়াব। 2809 মাৰিছে। শূন্য লাভ কৰিলোঁ 0। এতিয়া আমি সন্মানীয় বিচাৰক আৰু পৰ্যবেক্ষকসকলক অনুৰোধ এইকেইটা অংকৰে এটা বৃহৎ অংক গঠিত হ'ল। আমাৰ বিক্ৰী হোৱা বুলি মই জানিব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ যে আমি এতিয়া এই শুভ সংখ্যাটো ৰাইজৰ বাবে বিচাৰোঁ। সংখ্যাটো 2809 শূন্য নাহি 9টো আহিব 2890 সকলোৱে লিখি 9টো অহাৰ পাছত তাৰপৰা 70 আছিল লাষ্টত 0 আছিলে আকৌ 2890 28090 28090 সকলোৰে বাবে শুভ সংখ্যা। প্ৰথম উপহাৰ আমি ৰাইজৰ মাজলৈ এৰি দিলোঁ। কোনোবা যদি বিজেতা আছে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি হাউচিত পুনৰ তোমালোকে